Nodi Mur Prothom Valpua Al phule bukute hojua Nodi Mur Prothom Valpua নমস্কাৰ বসন্তৰ আগমনৰ লগে লগে ইতিমধ্যে প্ৰকৃতিয়ে নিজৰ লথঙা ৰূপ সলাই এটি নতুন ৰূপ লৈছে আৰু এই ৰূপৰ সৈতে বৰ্তমান খুব সুন্দৰকৈ আমি দেখা পাইছো নদীবিলাক নপানীৰে বাঢ়ি আহিছে আৰু এই নদীবিলাকক লৈ এটি গীত বৰ্তমান সামাজিক মাধ্যমত অতি চৰ্চা লাভ কৰিছে আৰু বৰ্তমান আমি সেই গীতটোৰ সন্দৰ্ভত কিছু কথা পাতিম সেই গীতটিৰ স্ৰষ্টাৰ সৈতে আমি উপস্থিত আছো আহক লেটছ টকৰ এই নতুন অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমি আৰম্ভ কৰিব বিচাৰিছো বৰ্তমান নদীৰ কাষত সেই নদী গীতটিৰ স্ৰষ্টাৰ সৈতে নদী মূৰ এই সুন্দৰ গীতটোৰ যিগৰাকী স্ৰষ্টা সেই স্ৰষ্টাৰ আমাৰ সৈতে আছে আমি তেখেতক চিনাকি কৰাই দিব বিচাৰিছো আপোনালোকৰ মাজত আৰু আপোনাৰ পৰিচয়টো দিয়ক হয় মোৰ নাম অভিজিত লুথুৰি চিতিয়া পাটৰ মোৰ ঘৰ শিৱসাগৰ গাঁও থাউৰাদৌল এটি নতুন এক্সপেৰিমেণ্ট আৰু সেয়া হৈছে এআইৰ জৰিয়তে এটি গীত ইতিমধ্যে সমাদৃত হৈছে ৰাইজৰ মাজত আহিছে চৰ্চাত আহিছে আৰু এই গীতটোৰ অন্তৰালত এই মানুহগৰাকী জড়িত হৈ আছে তেখেতৰ পৰিচয় দিলে অভিজিত লুথুৰি চেতিয়া পাটৰ আৰু তেখেতৰ পৰা আমি জানিব বিচাৰিম যে আপোনাৰ মনলৈ এই চিন্তাটো কেনেকৈ আহিলে যে এআইৰ যোগেদি এটা গীত কৰিম বা এই গীতৰ কথাখিনি আপোনালোকক আৰম্ভণিৰ কথাখিনি অকণমান কওকচোন একচুৱেলি মই গান গোৱা বা গান লিখা মানুহ নহয় তো প্ৰথমে কবিতা লিখিছিলোঁ দুই এটা কবিতা তেনেকুৱাকৈ অলপ আহিছিলে তো প্ৰথম ভাবিছিলোঁ এইটো মই মানে এটা কবিতা আবৃত্তিৰ চেনেল খুলিম কবিতা আবৃত্তি কৰি কিন্তু লাহে লাহে ভাবিলোঁ অকণমান গানৰ বিষয়ে অলপ চৰ্চা কৰোঁ চাওঁ কেনেকুৱা কি হয় যিহেতু ইমান ঘৰত এটা গানৰ পৰিৱেশ আছিলে মোৰ দেউতাই গান গাইছিলে বাইদেউ গান গায় গতিকে সেইখিনিৰ পৰা অলপ তেওঁলোকৰ পৰাও শিকি আছিলোঁ শুনি আছিলোঁ তো সেই অনুপাতে অকণমান ভাবিলোঁ চৰ্চাটো কৰোঁ আৰু প্ৰায় যোৱা এবছৰমানৰ পৰাই মই এইখিনি অলপ শিকি আছিলোঁ বস্তুখিনি একচুৱেলি কেনেকৈ গান এটা কৰিব পাৰি কেনেকৈ কি কৰিব পাৰি তো ফাইনেল আউটপুটটো মই এনেকৈ ভবা নাছিলে এনেকুৱা হ'ব জাষ্ট এইটো এটা এক্সপেৰিমেণ্টহে আছিলে ৰাইজে ইমান এই গীতটোৱে ইতিমধ্যে এক পেছাদাৰী যি ব্যক্তিগত বা পেছাদাৰী এটা প্ৰফেশ্যনেল এটা গীতলৈ পৰিৱৰ্তন হৈছে আৰু সেই গীতটোৰ লগত আপুনি যিহেতু জড়িত হৈ আছে কিন্তু আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপুনি প্ৰকৃততে কি ক্ষেত্ৰৰ লগত জড়িত সংগীতৰ ক্ষেত্ৰৰ লগত জড়িত নে বৰ্তমান কেনেদৰে আপুনি ব্যস্ত হৈ আছে হয় হয় মই সংগীতৰ লগত মানে এনেকৈ জড়িত সম্পূৰ্ণৰূপে নহয় মই এজন কনিষ্ঠ অভিযন্তা স্বাস্থ্য বিভাগৰ মই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা যিটো আমাৰ আঁচনিৰ প্ৰবন্ধন গ্ৰুপ চৰাইদেউ মই তাত সোণাৰীত তাতে কৰ্মৰত তো আমাৰতো 10টাৰ পৰা ধৰক 5টালৈকে আমাৰ সেই কাৰ্যালয়ৰ সময় থাকে তো বাকী যিখিনি চৰ্চা হয় তাৰ পিছতহে হয় খুব কম সময় পাওঁ ধৰি লওক ৰাতি হৈ যায় এইবিলাক চৰ্চা কৰাৰ পিছত ফাৰ্ষ্ট এক্সপেৰিমেণ্ট আমি দেখিছোঁ প্ৰায় 2 মাহৰ পৰা আপুনি এই চেনেলটোত নদী এণ্টাৰটেইনমেণ্ট তাৰ সৈতে আপুনি জড়িত হৈ আছিল আৰু আজি আমি দেখা পাইছোঁ এই ইণ্টাৰভিউটোৰ সময়ত প্ৰায় 5 লাখ ভিউৱাৰ্ছে এই গানটো শুনিছে আৰু তাৰ কাৰণে আপোনাক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কওকচোন এই গীতটোক লৈ ইতিমধ্যে চৰ্চা আছে যে এই যিটো কণ্ঠ সেই কণ্ঠ হয়তো এআই আৰু ইয়াৰ লিৰিক্স হওক বা ইয়াৰ যোনখিনি মিউজিক আছে সেইখিনি সন্দৰ্ভত আপুনি কওকচোন তাৰমানে এই যিটো কনচেপ্ট ধৰক মানুহৰ একদম সম্পূৰ্ণ নতুন গতিকে মানুহৰ মাজত বিভিন্ন খুদনি আছে কি বহুতে বেলেগ ধৰণৰ প্ৰশ্ন কৰিছে যে গোটেইটো এআই কৰিছে নেকি মানুহৰ কিবা তাত ইনপুট আছে নে নাই তেনেকুৱা নহয় আপুনি যদি হিউমেন ফিলিংছ দিবলৈ হয় মানুহৰ যিটো মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ডেফিনেটলি হিউমেন তাত ইনপুট লাগিবই গতিকে এই গানটো চৰ্চাৰ ক্ষেত্ৰত মানে লিৰিক্স সম্পূৰ্ণ আমাৰ লিৰিক্সটো মোৰ বাইদেউ নৱনীতা চিতিয়াই লিখা তো বাকী আমি গানটো লাহে লাহে ঘৰতে অলপ অলপকৈ বনাই সুৰটো কৰিছিলোঁ সুৰটো কৰাৰ পিছত যিটো তাত দিছিলোঁ কণ্ঠটো মোৰ ফালৰ পৰাই দিছিলোঁ একচুৱেলি কণ্ঠটো দিলোঁ কিন্তু যেতিয়া ফাইনেল আউটপুটৰ সময়ত এইবিলাক পাৰ্চেণ্টেজ তেনেকৈ থাকে কিছুমান তো ফাইনেল আউটপুটটো এআইৰ জৰিয়তে দিয়া হ'ল এআই যিটো ভইচ আছিলে তাৰ জৰিয়তে আৰু সেইটো কাৰণে বেছি শুৱনি হ'ল ৰাইজে ভাল পালে তাকেই আচলতে এটা সৃষ্টিৰ অন্তৰালত অ আ ক খিনি নিতান্তই জানিব লাগিব এই অ আ ক খিনি জানিলেহে আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ যোগেদি এনেকৈ গান সৃষ্টি কৰিব পাৰিব নহয় জানো আৰু এআইত গানত
নতুনকৈ সংযোজন কৰিছে এটা এক্সপেৰিমেণ্ট আৰু বহুজনে নিশ্চয়কৈ কৰি আছে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ আপুনি যিবিলাক তেওঁক এআইক ডাইৰেকশ্যন দিছিলে বা ছফ্টৱেৰ যিখিনি আপুনি কৰিছিলে সেই আউটপুটবিলাক কেনেকুৱা পাইছিলে বিশেষকৈ অসমীয়া ভাষাৰ ক্ষেত্ৰত সেইখিনি কেনেকুৱা পাইছিলে যিহেতু কৈছে বস্তুটো সম্পূৰ্ণ নতুন কমপ্লিট নতুন এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স তো অসমীয়া ভাষাৰ প্ৰচলন ইয়াত একেবাৰে কম যিহেতু আমাৰ প্ৰায় ভাষা বাংলা ভাষাৰ লগত মিল আছে তো তেওঁলোকৰ তাত প্ৰাদুৰ্ভাৱটো বেছি গতিকে সেইখিনি ক্ষেত্ৰত অলপ অসুবিধা হয় আমি কিবা তেওঁলোকৰ গান আমি আমাৰ ফালৰ পৰা গাই দিলেও বস্তুটো এই বেংগালী টনত গুচি যায় গতিকে সেইখিনি বহুতখিনি মিলাবলগীয়া হয় আমাৰ নিজৰ মানে অসমীয়া থলুৱা টনটো আনিবৰ কাৰণে অলপ কষ্ট হয় গতিকে সেইখিনি লাগে বহুত সময় লাগে কষ্ট হেৰি কৰিবলৈ কিন্তু লাহে লাহে হয়তো বস্তুবিলাকো আপডেট হ'ব পাৰিব আমাৰ অসমীয়া উঠি অহা ল'ৰাসকলে যিসকল গায়ক বা ছিংগাৰ আছে তেওঁলোকেও ব্যৱহাৰ কৰি আগুৱাই যাব পাৰিব এই ক্ষেত্ৰত আৰু এআই আৰু সংগীত আৰু সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব দুইটা সম্পূৰ্ণ বেলেগ বস্তু যদি আমি এফালৰ পৰা চাওঁ সংগীত হৈছে সম্পূৰ্ণ মানৱীয়তা মানে অন্তৰত থকা বস্তু আৰু যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি কয় সেইটো হৈছে যন্ত্ৰ আৰু যিটো আমাৰ অনুভূতি দুইটাৰ সংমিশ্ৰণটো মানে এটা আচৰিত লগা বস্তু আৰু যেতিয়া দুইটা লগ হৈ হয়তো এইবাৰ এতিয়া যিটো সৃষ্টি হৈছে ৰাইজেও আদৰি লৈছে মই ভাবিছোঁ ভালেই হৈছে এটা উজ্জ্বলতা বা এটা আচৰিত ধৰণৰ এটা ভৱিষ্যত আছে ভালেই হ'ব আৰু বৰ্তমান আপোনাৰ এই গোটেই গীতটোক লৈ এইকেইদিন প্ৰায় যিহেতু ছচিয়েল মিডিয়াত আপোনাক বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে আৰু এইখিনি লৈ আপুনি কেনেকৈ আগবাঢ়ি যাম বুলি ভাবিছে সেই কথাখিনি আপোনালোক চমুকৈ জনাওক একচুৱেলি মই ইমান প্ৰস্তুত নাছিলোঁ ইমান এনেকুৱা এটা চিটুৱেশ্যন হ'ব বুলি বহুত তেনেকৈ ফ্ৰেণ্ড ৰিকুৱেষ্টো আহিছে বহুতে যোগাযোগো কৰিছে ফোনো কৰিছে গানৰ লিৰিক্স দিছে কিছুমানে কিছু তেনেকৈ যোগাযোগ কৰিছে যে গান এটা বনাব লাগে বা এনেকুৱা প্ৰজেক্ট এটা কৰিব লাগে কাৰণ আমাৰ দুটামান চাব মই তেনেকৈ আহোম বুৰঞ্জীৰ ওপৰত সৰুকৈ এটা ভিডিঅ' এটা বনাইছিলোঁ এই আহোম চং এটা সেইটো ভাল পাইছে সেইটোৰ ওপৰতো কৈছে এনেকৈ কিবা হেৰি কৰিব পাৰি নেকি তো তেনেকৈ ভাবিছোঁ যদি এতিয়া যিহেতু আমি একেবাৰে চালুকীয়া অৱস্থাত আছোঁ আমি কোনো তেনেকুৱা প্ৰফেচনেল নহয় আৰু বা এনেকুৱাও নহয় যে আমি গান বনাই কিবা পইচা ঘটিম বা কিবা নাই এইটো সম্পূৰ্ণ নিজৰ মানে মনৰ শান্তি বা হেৰি কাৰণেহে বস্তুটো কৰা হৈছিলে যদি দেখোঁ সঁচাকৈ তেনেকুৱা সহায় সাৰথি পাওঁ মানুহৰ পৰা আগুৱাই যাম আৰু ভাল ভাল প্ৰজেক্ট লৈ ধন্যবাদ ইতিমধ্যে গম পালে আমি ডিমৌৰ অভিজিত লথৰি চেতিয়া পাটৰৰ সৈতে কণ্টেক্ট বাৰ্তালাপ কৰিলোঁ নৈৰ কাষত নৈ ইতিমধ্যে নৈৰ কথা চৰ্চাত আছে গতিকে এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে আমাৰ নতুন অনুষ্ঠান লেটছ টকক আদৰি ল'ব বুলি আমাৰ ফালৰ পৰা আহ্বান থাকিল অশ্ৰুহিতল নিশাতি হস্ত আবেগৰ কুঁৱলী নদী মোৰ প্ৰথম ভাল